गसाइगावनि 2 नं बारजाबिल गामियाव जौ सावग्रा माइरंजों लोगोसे गोबां एमाव संहार। गसाइगाव महकुमानि सिङाव थानाय साबकाटा आउटपस्टनि 2 नं बारजाबिल गामियाव मैया बेलासि समाव आरोबाव साबकाटा पुलिसा जौ सावग्रा माइरं, एमाव, अफ्रि आरो सावग्रा दो नष्ट खालामनानै होयो। साबकाटा आउटपस्टनि बिबानगिरि शिबा प्रसाद कलिता बिथाङा गावनि हानजाखौ लानानै गंसे नखरावनो 250 किल'ग्राम जौ सावग्रा माइरं आरो 20 किल'ग्राम एमाव संहार खालामनानै हायाव फबनानै दोनो। लोगोसे 2 नं बारजाबिल गामिनि हाथायाव जौ फाननायखौ गोख्रों सांग्रांथि होयो। जायगायाव ओनसोलनि गामिगोरा आरो ओनसोलनि रायजो राजाफोरा ओंखारनानै जौ सावग्राफोरखौ फिन आरोबाव जौ सावनाय आरो फाननायखौ बन्द खालामनांगौ होननानै खावलायो। जौ सावनायजों गामि ओनसोलाव गोबां गाज्रि आबहावा सोमजियो, बेनिखायनो पुलिस बिबानगिरि शिबा प्रसाद कलिता बिथां आरो हानजाखौ रायजो राजाफोरा साबायखर बावो। আজি ইভিকশনের কারণে আমার সাবকাটা আউটপোস্টর মহোদয় প্রসাদ কলিতা সারে তার ইভিকশনত মানে এনেকুৱা সার্ভে করেছিল, ঘৰত মানে ধরা পড়ছে এনেকুৱা মাল হেৰি, তাৰপিছত এইটো কি কয় এমাও, এইটো ধৰি পেলাই আজি সাৰটো মানে এইটো কিবা পেলাই দিয়া হ'ল আৰু কি ফুটি দিছে হয় নেকি? কামটো মানে এনেকুৱা হ'ব নালাগে। গাঁৱত মানে জাগ্ৰত থকা লাগে। এনেকুৱা নিচা বস্তুটো বাজাৰত মানে বিক্ৰী কৰাটো বিয়া। সেইটো কাৰণে আমি গোটেই আমাৰ গাঁৱৰ এই বাজাৰত যিমানখিনি মানুহ আছে এইটো কয় মানে বাজাৰত এনেকুৱা বিক্ৰী কৰিব নালাগে, তাৰপিছত ঘৰৰে এনেকুৱা বিক্ৰী কৰিব নালাগে। খাৱাৰ যদি ইচ্ছা আছে অলপ চলপমান খাই ল'ব গাঁৱৰ মানুহ খেতি বাতি কৰি। সেইটো কাৰণে আমি গাঁৱৰ মানুহ জাগ্ৰত কৰিবৰ কাৰণে আমি আজি মানে কৈ দিছোঁ, আজিৰ পৰা ইয়াতে এনেকুৱা মাল বিক্ৰী হ'ব নালাগে আৰু ঘৰতো এনেকুৱা বিজনেছটো চলিব নালাগে। মানুহৰ ব্ৰেইনৰ কিবাটো ইনফেকশ্যন কৰি যায়। সেইটো কাৰণে আমি ৰাইজক জনাই আহ্বান জনাই যে মালটো ক'ব নালাগে, মানে নিজৰ শ্বেয়াৰ কাৰণে মানে মালটো ক'ব নালাগে আৰু কি। ছাৰ মহোদয়ে আহি মানে গাঁৱৰ এই সৰু সৰু বাজাৰত মানে এনেকুৱা ইনফেকশ্যন কৰাটো ভাল হৈছে, মানে তাৰ নেতৃত্বত এনেকুৱা কৰাটো মানে আমি 2 নম্বৰ বাজাবিল গাঁৱৰ হৈ আমি আহ্বান জনাইছোঁ ছাৰক, মানে ধন্যবাদ জনাইছোঁ।